हेलो गाइस मोर अन्यटा मिनी ब्लगলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো যোৱা ভিডিওটোত মই পাৰ্ট 1 হিচাপে দিছো আৰু এটো নেক্সট পাৰ্ট 2 হিচাপে দিছো যেহেতু ভিডিওবোৰ দীঘলীয়া হয় তো আপোনালোকেও আমনি পাব বুলি দুটা ভাগত আৰু ভাগ কৰি দিছো এফালে আমি গৈ আছো লাইটলুম তাৰ মাজতে আমি ওমিয়াম লেকৰ ভিউটো লৈ ললো তাৰ ফটো মাৰিলো ৰীল বনালো ৰীলটো আৰু মই বনাওই যেহেতু হেকানে আৰু বনাবটো লাগিব ন বাকি ধুনিয়া দৃশ্য উপভোগ কৰি আমি গৈ আছো আৰু ফাইনালি আমি পাই গলোহি লাইটলুম তাত বহুত বতা দিছিলে বালি একেবাৰে সুলি অৱস্থা নাইকিয়া হৈ আছে এফালে দেখিছেনে ভিউটো ইমান ধুনিয়া নহয় উফ মা নকওঁ আৰু তাৰ পিছত এফালে সকলোবোৰ ফুৰিলো মেলিলো আৰু দেখিছে ইমানে ধুনিয়া প্লেস মানে মই নকওঁ আৰু তাত ইমান শান্তি পৰিবেশ তাৰ পিছত আমি ঘোঁৰাত উঠিলো প্ৰথমবাৰৰ বাবে ঘোঁৰাত উঠিছিলো ভয়ও লাগিছিল বহুত দেই পৰি যাম বুলি তথাপিও সাহস কৰি গুটালো আৰু তাৰ পিছত লগৰজনীয়ে মই ঝুলনা ঝুলিলো ডাঙৰ হৈছো যদিও কিন্তু মনটো ডাঙৰ হোৱা নাই হে হৰু কালৰ মনটোই হৈ আছে তো লগৰ সেই কাৰণে দুইজনীয়ে অলপ ঝুলনাকে ঝুলি ললো তাৰ পিছত এফালে ইয়াত থকা দোকান পোহাৰবোৰ দেখিছে বৰ ধুনীয়াকৈ এটা হৰু কটেজত বনাই দিয়া হৈছে বৰ আৰু পৰিপাটি দেই আমাৰ অসমৰ নিচিনা ইমান লেতেৰা নহয় জায়গাডোখৰ বাকি হেতু মৰ্মে আমিও সাফা চিকন কৰি ৰাখিব লাগিব যতে জিটি পেলাব নালাগিব আজিলৈ ইমানে আৰু যদি মোৰ ভিডিওবোৰ চাই ভাল পায় তেন্তে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু নতুনকৈ আহিলে মোৰ পেজখন ফলো কৰি দিব বাই বাই থ্যাংক ইউ